সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষা সহিতলৈ মই মলয়াজে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি অনুশীলনী 11 ই কিছু অংক আলোচনা কৰিছিলোঁ। আজি আমি জ্যামিতিৰ এতিয়া অৰ্থৰ বিষয়ে আলোচনা কৰি বাকী ৰৈ যোৱা অংকখিনি সমাধান কৰি দিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আহচোন আজি পাঠলৈ আমি আগবাঢ়ি যাওঁ। মই তোমালোকক জ্যামিতিৰ যিটো অৰ্থ চিত্ৰৰ সহায়ত যিটো বুজোৱা হৈছে সেইটো মই আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া কাষৰ চিত্ৰটো তোমালোকে দেখিছা যে এটা আয়ত আছে। এই আয়তটোৰ দিশ দিয়া আছে এ বি। ইয়াৰ পৰা ইয়ালৈকে এ মান দিয়া আছে, ইয়াৰ পৰা বি মান দিয়া আছে। আমি এই দুটাকে যোগ কৰি ল'ম, এ প্লাছ বি হ'ব ইয়াৰ দিশটো। আৰু প্ৰস্থ ইয়াতে দেখিছা তোমালোকে এইটো আয়তৰ এক্স আছে আৰু এইটো আয়তৰ ৱাই আছে, গতিকে এই দুটা এক্স প্লাছ ৱাই হ'ব। অৰ্থাৎ প্ৰস্থৰ মানটো হ'ব এক্স প্লাছ ৱাই, দিশৰ মানটো হ'ব এ প্লাছ বি। এই আয়তটো যদি আমি ডাঙৰ আয়তটো কালি উলিয়াব বিচাৰোঁ তেতিয়া আমি কি কৰিম, এ প্লাছ বি অৰ্থাৎ দীঘৰ মান আৰু প্ৰস্থৰ মান দুটা পূৰণ কৰি দিলে আমাৰ আয়তটো কালি ওলাব। গতিকে দীঘৰ মান যিহেতু এ প্লাছ বি আছিলে, সেই এ প্লাছ বিৰ লগত এক্স প্লাছ ৱাই আমি পূৰণ কৰি দিম। এতিয়া গোটেই আয়তটো কালি উলিওৱাৰ ক্ষেত্ৰত আমাৰ কি হৈছে, চাৰিটা আয়তৰ ইয়াতে সংমিশ্ৰিত হৈ আছে। 1 2 3 4, ইয়াত 2 বুলি দিছে, 3 হ'ব লাগে, বা এইটো 2 এইটো 3 হ'ব লাগে। 1 2 3 4 চাৰিটা আয়তৰ ইয়াত সংমিশ্ৰিত হৈ আছে। তাৰ পৰা আমি এতিয়া উলিয়াই চাম যে ডাঙৰ আয়তটো কালি উলিয়াব লাগিলে আয়ত 1ৰ কালি যোগ আয়ত 2ৰ কালি যোগ আয়ত 3ৰ কালি যোগ আয়ত 4ৰ কালি। এতিয়া আয়ত এ কালি হ'লে এ পূৰণ এক্স হ'ব, এ এক্স। দীঘৰ মান এ আছে, প্ৰস্থৰ মান এক্স আছে, এ এক্স হ'ল। আয়ত 2টোৰ কালি আমি উলিয়াব লাগিলে এইটো 2 আছে, এ আৰু ৱাই আছে। দীঘৰ মান এ আছে যিহেতু ইডাল বাহু আৰু ইডাল বাহু সমান্তৰাল, গতিকে ইডালৰ মান যিমান হ'ব ইডালৰ মানো একে সমানে হ'ব, গতিকে এ ইনটু ৱাই হ'ব এইটো আয়তৰ ক্ষেত্ৰত। এবাৰ 3 নম্বৰ এই আয়তটোৰ ক্ষেত্ৰত যদি আমি চাওঁ, বি আৰু এক্স আছে, এইখিনিৰ পৰা এইখিনিলৈকে দূৰত্ব যিমান, এইখিনিৰ পৰা এইখিনিলৈকে দূৰত্ব একে সমানে হ'ব, ইডালৰ দূৰত্ব একে সমান হ'ব। গতিকে এইটো আয়তৰ কালি উলিয়াব লাগিলে আমি বি পূৰণ এক্স বুলি পাতিম, অৰ্থাৎ 3 নম্বৰ আয়তটোৰ কালি হ'ব বি এক্স। এবাৰ 4 নম্বৰ আয়তটোলৈ আহা। 4 নম্বৰ আয়তটোৰ ক্ষেত্ৰত যদি চাওঁ, ইয়াৰ পৰা ইয়ালৈকে দৈৰ্ঘ্য যিমান, ইয়াৰ পৰা ইয়ালৈকে দৈৰ্ঘ্য একে সমান হ'ব, বি আছে তাৰ মানটো দিশটো, আৰু প্ৰস্থটো ৱাই আছে, ইডাল এই তিনিডাল একে সমান হ'ব, সমান্তৰাল হ'ব, গতিকে তাৰ মানটো ৱাই আছে। গতিকে বি পূৰণ ৱাই, বি ৱাই হ'ব। অৰ্থাৎ চাৰিটা আয়ত আমি যদি যোগ কৰি চাওঁ তেতিয়াহ'লে এ এক্স প্লাছ এ ৱাই প্লাছ বি এক্স প্লাছ বি ৱাই ইকুৱেল টু এ প্লাছ বি ইনটু এক্স প্লাছ ৱাই, এই দুটাৰ পূৰণ ফলৰ সমান হ'ব। এইটো আছিলে আমাৰ জ্যামিতিক অৰ্থৰ সহায়ত কেনেকৈ একোটা আয়তৰ ভিতৰত যদি অন্য কিছু আয়ত সোমাই থাকে সেই আয়তবোৰৰ কালি উলিয়াব পাৰি, এয়া এক পৰ্যালোচনা। এতিয়া মই তোমালোকক লৈ যাব বিচাৰিছোঁ 11 ইৰ 2 নম্বৰ আৰু 3 নম্বৰ অংককেইটা আলোচনা কৰিবলৈ। 2 নম্বৰ অংকটোৰ 2 নম্বৰ অংকটো 3টা খণ্ড আছে, 1 2 3 3টা খণ্ড আছে, 3টা অংক দিয়া আছে। মই তোমালোকক তাৰে 2টা অংক কৰি দিব বিচাৰিছোঁ, তোমালোকে এটা অংক কৰিব লাগিব। মই 2 নম্বৰ 1টো প্ৰথমতে কৰিব বিচাৰিছোঁ। 2 নম্বৰ 1টো দিয়া আছে যে এ প্লাছ 5 ইনটু টুৱাইছ এ মাইনাছ 5 মাইনাছ টুৱাইছ এ প্লাছ 5 ইনটু এ মাইনাছ 5। এতিয়া আমি প্ৰথমে এই এ মানৰ সহায়ত টুৱাইছ এ মাইনাছ 5ক পূৰণ কৰিম আৰু প্লাছ 5ৰে আমি কি কৰিম, টুৱাইছ এ মাইনাছ 5ক পূৰণ কৰিম। এইটো আমি পৃথক পৃথককৈ পাতি লৈছোঁ, টুৱাইছ এ মাইনাছ 5 আৰু প্লাছ 5 ইনটু টুৱাইছ এ মাইনাছ 5। তাৰপিছত একেদৰে এইখিনি পূৰণ কৰিব লাগিব, টুৱাইছ এৰে এইটোক কৰা। এইটো যিহেতু এটা মাইনাছ চিন আছে, আমাৰ কি ফলাফল হ'ব সেইকাৰণে আমি এইটো আমি আগতীয়াকৈ গম নাপাম কাৰণে আমি অন্য এটা চিন দি লৈছোঁ, যিটো চিনৰ সহায়ত আমি কৰিলে আমি পিছত ফলাফলটো শুদ্ধ ফলাফল এটা পাব পাৰিম। সেইকাৰণে আমি টুৱাইছ এৰে প্ৰথমতে কি কৰিলোঁ, এ মাইনাছ 5ক পূৰণ কৰিলোঁ, তাৰপিছত প্লাছ 5ৰে আমি এ মাইনাছ 5ক পূৰণ কৰিলোঁ। এতিয়া আমি ইয়াক সৰল কৰিম চাবা। এ আৰু টুৱাইছে পূৰণ কৰিলে টুৱাইছ এ স্কুৱেৰ হ'ব, এই দুটা পূৰণ কৰিলে 5a হ'ব। তাৰপিছত এই দুটা যদি আমি পূৰণ কৰোঁ, 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব, 10a হ'ল, আৰু প্লাছে মাইনাছে মাইনাছ 25।
ইয়াতে ভিতৰখিনি কৰি লোৱা টুৱাইছ এ আৰু এ পূৰণ কৰিলে টুৱাইছ এ স্কুৱেৰ হ'ব এইটোকে পূৰণ কৰিলে 10a হ'ব এই দুটা পূৰণ কৰিলে 5a হ'ব আৰু প্লাছে মাইনাছে -25 হ'ব হৈছে প্ৰথমতে ইয়াতে সমাধান কৰি লোৱা 10টা জমা আছে 5টা ধাৰ আছে 5টা জমা a হ'ব বিয়োগ 25 তাৰপিছত ইখিনিও কৰি লোৱা টুৱাইছ এ স্কুৱেৰ 10টা ধাৰ 5টা জমা আছে -5a হ'ল -25 তাৰপিছত কি কৰিলোঁ আমি টুৱাইছ এ স্কুৱেৰ প্লাছ 5a -25 এইটো যে মাইনাছ চিনটো আছে ইয়াৰ ভিতৰৰ গোটেইখিনিৰ লগত পূৰণ হৈ আছে গতিকে আমি এইটো সৰল কৰি দিম -টুৱাইছ এ স্কুৱেৰ হ'ল মাইনাছে মাইনাছে প্লাছ 5a হ'ব মাইনাছে মাইনাছে প্লাছ 25 হ'ব তাৰপিছত আমি দেখিলোঁ যে টুৱাইছ এ স্কুৱেৰ প্লাছত আছে টুৱাইছ এ স্কুৱেৰ মাইনাছত এই দুটা কটা গ'ল 5a প্লাছত আছে এই দুটা কটা নাযায় 25টো মাইনাছত আছে এই 25 প্লাছত আছে এই দুটা কটা গ'ল আমাৰ কিমান থাকিল 5টা a আৰু 5টা a যোগ কৰিলে আমাৰ 10টা a পাম 10a হ'ব ইয়াৰ এনসাৰ এইটো আছিল আমাৰ অংকটোৰ সমাধান তাৰপিছত মই তোমালোকক 3 নম্বৰ অংকটো কৰি দিব বিচাৰিছোঁ তোমালোকে 2 নম্বৰ অংকটো কৰিবা 3 নম্বৰ অংকটো দিয়া আছে যে 28a + 1 * 9a স্কুৱেৰ - 28a + 1 - টুৱাইছ 2 - 28a * 9a স্কুৱেৰ + 6a + 4 আছো আমি অংকটো কেনেকৈ কৰোঁ চাওঁ আমি অংকটো পাতি ল'ব বিচাৰিছোঁ অংকটো দিয়া আছে যে 28a + 1 * 9a স্কুৱেৰ - 28a + 1 - 2 - 28a * 9a স্কুৱেৰ + 6a + 4 প্ৰথমতে আমি 28a কি কৰিম 9a স্কুৱেৰ - 28a + 1ক পূৰণ কৰিম তাৰপিছত +1 আমি কি কৰিম 9a স্কুৱেৰ - 28a + 1ক পূৰণ কৰিম তাৰপিছত এইবাৰ আমি 2ৰে পূৰণ কৰিম এইটো আমি চিন দি লৈছোঁ কাৰণ এটা মাইনাছ চিন এটা আছে নহয় এইটো পিছত আকৌ ফলাফলটো আমাৰ অশুদ্ধ ওলাব যদি এই চিনটো দি লোৱা নহয় গতিকে 2ৰে আমি এবাৰ কি কৰিম 9a স্কুৱেৰ + 6a + 4 আৰু -28a কি কৰিম 9a স্কুৱেৰ + 6a + 4ক পূৰণ কৰিম তাৰপিছত চোৱা এই দুটা পূৰণ কৰিম 9 × 3 = 27 হ'ল a³ তাৰপিছত প্লাছে মাইনাছে মাইনাছ 3 × 3 = 9 9a স্কুৱেৰ হ'ল এই দুটা পূৰণ কৰিলে 28a হ'ব 28a লগত 1 পূৰণ কৰিলে 28a হ'ব তাৰপিছত এইখিনি একে থাকিব 9a স্কুৱেৰ - 28a + 1 কাৰণ আগত 1 আছে এইবাৰ এইখিনি কৰা 9 × 2 = 18a স্কুৱেৰ হ'ল এইটো কৰিলে আমি 6 × 2 = 12a হ'ব 4 × 2 = 8 বিয়োগ 9 × 3 = 27a³ তাৰপিছত প্লাছে মাইনাছে মাইনাছ 6 × 2 = 18a স্কুৱেৰ আৰু প্লাছে মাইনাছে মাইনাছ 4 × 2 = 12a এইবাৰ আমি কি কৰিম ইয়াতে সমাধান কৰিব পৰা আছে নেকি চোৱা ইয়াতে -9a স্কুৱেৰ আছে ইয়াতে +9a স্কুৱেৰ আছে দুটা কটা গ'ল তো +28a আছে -28a দুটা কটা গ'ল কিমান থাকিল 27a³ থাকিলে +1 হ'ল ইয়াৰ ভিতৰত চোৱা কিবা আমি কাটিব পাৰিম নেকি 12a এই দুটা কাটিব পাৰিম তাৰপিছত 18a স্কুৱেৰ দুটা কটা গ'ল আমাৰ থাকিলে +8 আছিলে নহয় প্লাছে মাইনাছে -8 হৈ যাব মাইনাছে মাইনাছে +27a³ হৈ যাব তাৰপিছত আমি দেখা পালোঁ 27 আছে 7 7 14 4 হাতে গ'লে 2 × 4 = 54a³ 8ৰ পৰা 1 গ'লে বিয়োগ 7 হ'ল এইটো হৈছে আমাৰ ফলাফল আমাৰ অংকটোৰ উত্তৰ ওলাই গ'ল তাৰপিছত আমাৰ 3 নম্বৰ অংকটোলৈকে আমি চাওঁ 3 নম্বৰ অংকটো কেনেকৈ কৰিব লাগিব 3 নম্বৰ অংকটো দিয়া আছে তলৰ আয়তটো কালি নিৰ্ণয় কৰা এই অংকটো তোমালোকে কৰিব পাৰিবা বুলি মই আশা কৰিছোঁ তোমালোকক যেহেতু মই উদাহৰণৰ অংকটো বুজাই দিছিলোঁ গতিকে এইটো অংক তোমালোকে কৰিব পাৰিবা বুলি আশা কৰিছোঁ ইয়াতে 6টা আয়ত আছে গতিকে আমাৰ দীৰ্ঘৰ মানটো a + b + c হ'ব প্ৰস্থৰ মানটো p + q হ'ব ঠিক একেদৰে প্ৰত্যেকটোৰ ক্ষেত্ৰতে এনেকৈ উলিয়াই লৈ তোমালোকে অংকটো কৰিবা আৰু যদি তোমালোকে অসুবিধা পোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিলে মই সেই সমস্যাটো সমাধান কৰি দিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আমাৰ আজি অনুশীলনী 11E সমাপ্ত হৈছে আমি ইয়াৰ পিছত আমাৰ এই যেটো পাঠ আছে বীজগণিতৰ ৰাশি এই পাঠটোৰ শেষৰ অনুশীলনী 11Fৰ লগত জড়িত হৈ থকা কিছু উদাহৰণৰ কথা আলোচনা কৰিম তাৰ পিছত আমি 11Fলৈকে গুচি যাম এই পাঠটো শেষ হোৱাৰ পিছত মই তোমালোকৰ লগত আলোচনা কৰিম সূচক নামৰ পাঠটো তোমালোকে সূচক নামৰ পাঠটো এবাৰ পঢ়ি চাবা
আৰু ইয়াৰ পিছৰ ভিডিঅ'লৈ অপেক্ষা কৰা। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি 11Fৰ লগত জড়িত কিছু উদাহৰণ আলোচনা কৰিম। সকলোকে শুভেচ্ছা জনাই আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।